এইটো মানে ইমান দিনৰ মূৰত মানে চিঠিবোৰ দিছে ন, এই পিন্ধে মানে চিঠিবোৰ দিয়ে নিদিয়ে সিহে জানে পাই। ইমান দিনৰ মূৰত চিঠিবোৰ দিছে এইখননো ক'ৰ পৰা আহিছে স্কুলত। এই স্কুলৰ পৰা মানে কিনো চিঠিবোৰ আহি থাকে নহয়, এই স্কুলত চিঠি কমে নেকি আৰু। এইখন চাওঁ, এইখন পূজা বৰা মৰমৰ কলিজা মৰমৰ কলিজা। আশা কৰোঁ তুমি বহুত ভালে আছা, ময়ো বহুত ভালে আছো। গম পোৱা নে, মই নতুন চাইকেল এখন কিনিলো। আৰু মই তোমাক ইমানেই বেছি মিছ কৰিছো, মোৰ দিনে দিনে ভাতেই খাব মন নোযোৱা হৈছে। খাবলৈ পাহৰি গৈছা, আৰু মোৰ যে ৱেটটো 1.5 কেজি কমি গ'ল। আৰু এটা ভাল খবৰ কি জানে, মই আজিকালি ঘৰত তোমাৰ কথা ক'লে মোক পাপাই একোৱে নকয়। আৰু এটা ভাল খবৰ কি জানা, মই প্ৰেগনেণ্ট। মোক কৈছিলো নহয় তেতিয়া এইবিলাক কৰিব নালাগে বুলি, এতিয়া মই পচিব লাগিব। কি কোৱা যায় আইডিয়া। বাচি গ'লো, এতিয়া কোনেও নাপায়। ইচ ৰাম, অলপ দেখি উঠ লিতিয়া টুক লিতিয়া ইপেনে চাপানি গোটেই বাকী লেতেৰা কৰি থৈছে একেবাৰে এইটো। কি কবা, এই ল'ৰাটো মানে এইটো এইখন কি আছে। ঐ ভৈৰৱক্ৰমে জন্ম হোৱাটো। মা কি কৰি আছ? এইখন কি তোৰ বেগত পালো? ক'ত যাৱ? আজি চাগে স্কুলত কিবা এটা কৰিলি, হয় কাৰোবাৰ লগত কাজিয়া লাগিলি, নহ'লে কিবা চুৰি কৰিলি, হয় নে নহয়? ছোৱালীক চুমা খালি, হয়? নহয় মানে এই স্কুল এখন ন, মই দিম বুলি ভাবিছিলো, পাৱাতে ৰৈ গ'ল আৰু, থাকিয়ে গ'ল আৰু দে। তই বেগ লৈ কলৈ যাওঁ? নহয় মানে বেগ লৈ মানে কাপোৰ ধুব যাম বুলি ওলাইছিলো আৰু বুজিছ মানে। বেগ লৈ যাওঁ, ইয়াতো ধুই দিয়া দে। ৰচোন আৰু এখন পাইছিলো, সেইখন বা কি আছে? নহয় মানে সেইখনো মানে স্কুলৰ পঢ়িব নালাগে। নাই, তোৰ ওপৰত বিশ্বাস নাই। মই সাপক বিশ্বাস কৰিব পাৰো, মই তোক বিশ্বাস কৰিব নোৱাৰো।